Yes, this is PRANAB Sharma. It's my second channel. আৰু ইয়াত মই লাইফত কি কৰি থাকো ক'ত যাওঁ কি কৰোঁ লাইট লেছ নলেজেবল ইনফৰ্মেটিভ ভিডিঅ'খিনি শ্বেয়াৰ কৰিম so like it's a travel blog type channel আশা কৰোঁ আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু আজি আহি আছো মেলুহা মেলুহা নামৰ এখন ৰিজৰ্ট আছে গোলাঘাট মেলামৰাত আৰু ৰিজৰ্টখন চাবৰ কাৰণে আহি আছো ৰিজৰ্টখনত কোনটো ৰাস্তা দি পাওঁ আপোনালোকক দেখুৱাই আহিছো আৰু মেলুহাত গৈ একেবাৰে কথা পাতিম দুটা বাজিলে আৰু এতিয়া আছো আমি মেলুহাত মজা No politics zone. পাৰ্কৰ নেকি সোমাব পাৰিম ন ইমান ধুনীয়া ইয়াত মৌ বাহ আছে হুক্কা Don't count these days, make the days count. Moja. বঢ়িয়াকে বনিব কি ধুনীয়া লাগিছে না আমি আছো এতিয়া মেলুহাত মেলুহা ৰিজৰ্ট আৰু আপোনাৰ দাদাৰ নামটো মোৰ নাম শ্ৰী ৰাজীৱ বৰা ন ৰাজীৱ বৰা ডাঙৰীয়াক এই বিষয়ে দুআষাৰ সুধিম এই মেলুহা কেতিয়াবা ষ্টাৰ্ট হৈছে ৰিজৰ্টখন আমাৰ এই 2022 চনৰ 1 জানুৱাৰী তাৰ আগতে ইয়াত কিবা বেলেগ আছিল নে এইটো মানে ডক্টৰ দীপক শইকীয়াৰ নিজৰ ব্যক্তিগত সম্পত্তি তেখেতে এনে থাকিবৰ কাৰণে এইটো নিজাকে বনাইছিল নিজে অলপ মানে যান্ত্ৰিক পৰিৱেশৰ পৰা আঁতৰি ইয়াত থাকিবৰ কাৰণে বনাইছিলে আৰু এইটো মানে ওচৰতে এখন চিলড্ৰেন পাৰ্ক হৈ গ'ল চিলড্ৰেন পাৰ্কখন চাবলৈ আহোঁতে মানে এই মেলুহাটো চাবলৈ অহা এতিয়াতো বহুত ফেমাছ মেলুহা হয় এতিয়া আমি একজনে পাই কাৰণে খুলি দিবলগীয়া হ'ল আৰু কিন্তু আমাৰ বস্তুটো এতিয়াও সম্পূৰ্ণ হোৱাগৈ নাই আৰু 1 বছৰমান লাগিব চাগে সম্পূৰ্ণ হওঁতে এই গোটেই কালেকশ্যনবোৰ তেওঁ কৰা নে তেখেতেই কৰা ডক্টৰ দীপক আমিও কিছুমান ইয়াত আমাৰ সহযোগ আছে বাৰু হয় হয় আমিও 2-এটা কালেকশ্যন কৰিছোঁ বা আমি ইয়াত কিছুমান ইয়াত নিজে বনাইছোঁ আমি এইবিলাক মিস্ত্ৰী লগাই পেলাই ইয়াত থকাৰ ব্যৱস্থা নাই ন আছে থকাৰ ব্যৱস্থা আছে ৰুম আছে এনেকৈ সেই আপোনাৰ টেণ্ট টাইপত থকা ব্যৱস্থা নাই টেণ্ট টাইপৰো আছে ঠিকে আছে টেণ্টটো আছে হয় আৰু ৰুমো আছে ন আমি ওপৰত এখন ফটো দেখিলোঁ যে ডাঙৰকৈ বনোৱা এখন ফটো সেই ফটোখন কাৰ হয় সেইখন ডক্টৰ দীপক শইকীয়াৰ দেউতাকৰ হয় তেখেতৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিষ্ঠাপক চাহ খেতিয়ক সন্থাৰ প্ৰতিষ্ঠাপক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিষ্ঠাপক তাৰোপৰি তেওঁ এনেই প্ৰধান শিক্ষক আৰু এই অঞ্চলৰ মানে তেখেতে এজন খনিকৰ বুলি ক'ব পাৰিব গোটেই অঞ্চলটোৰ ৰাস্তা পদূলি বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্কুল কলেজ তেখেতৰ উদ্যোগতে মানে প্ৰতিষ্ঠা হৈছে তেখেত দীপক শইকীয়াৰ দেউতাক স্বৰ্গীয় গংগাধৰ শইকীয়া তেওঁৰ নামত এটা ৰাস্তা আছে ন ৰাস্তা আছে এইটো পাকঘৰত আপোনালোকে বনাই নে কি এতিয়া পাকঘৰটো দেখিলোঁ যে হয় আমি ইয়াতে আলহী আহিলে নিজেও খাওঁ বাহিৰৰ পৰা মানুহ অহা ষ্টাৰ্ট কৰিছে চাগে লাহে লাহে অসমৰ বাহিৰৰ পৰা আহিছে হয় হয় পৰিৱেশটোৱে তেনেকুৱা মানে যান্ত্ৰিক পৃথিৱীখনৰ পৰা একেবাৰে আঁতৰাই দিয়ে একেচাতে খুব ভাল লাগিছে বাৰু আহি ধন্যবাদ মেডিচিনেল গছো আছে নেকি কিবা মেডিচিনেল গছ আছে ন এইবিলাক আপোনালোকে ৰুইছে নেকি এইবিলাক আমি এতিয়া ৰুইছোঁ হাতী চাতি ওলাই নাই এইফালে কেতিয়াবা হাতী কেতিয়াবা বছৰেকত 2-বাৰ এবাৰ আহে কেতিয়াবা এইখিনি অৰ্কিডছ কি নাপাওঁ
বেলবিলাক মানে কিছুমানে ছিঙি পেলায়। নাই মানুহ থাকেই তেনেকুৱা। এইজন গংগাধৰ শইকীয়া ন, স্বৰ্গীয় গংগাধৰ শইকীয়া। এইটো থকা ৰুমটো ন? আন্ধাৰ হৈ আছে। বাপৰে। এইখিনি গোটেইখিনি কইন ন? দেখিছা এখন ডিজেলত চলে। এইটো আছে দেখা নাই? এইটো টেংকটো চোৱা তুমি, এইটো চোৱা ডিজেলৰ টেংকটো চোৱা। এখন পৃথিৱীৰ প্ৰথমখন মহৰ গাড়ী যিখন ডিজেলত চলে। এইটো সঁচা কথা ন? বৈদ্য সঁচা কথা। বৰষুণে এইখিনি ভিজাই দিয়ে ন? ধুনীয়াকৈ ৰাখিছে দেই বস্তুবোৰ চোৱা। ফোন চোন কৰিবা নাই ঘৰলৈ পালোহি বুলি? এইখন ইয়াত টেণ্ট কৰিলে ইয়াত থাকিব দিব নেকি? সজোৱাহে। যান্ত্ৰিকতা, লাইফৰ চিৰিয়াছনেছ এইবিলাকৰ পৰা আঁতৰি অলপ সময় যদি লাইফটো উপভোগ কৰিবলৈ বিচাৰে, আৰ্টৰ মাজত নিজকে অলপ ডুবাই ৰাখিব বিচাৰে, আৰামত ফ্ৰীলি জীয়াই থাকিব বিচাৰে, তেনেহ'লে মেলুহা ওৱান অফ দি বেষ্ট প্লেচেছ। এণ্ড দিছ ইজ মেলুহা।